ভালে খেলি আছিলোঁ কিছুমান সৰু সৰু মিষ্টেক আছে যিটো আমি কাম কৰিব লাগিব নমস্কাৰ সকলোকে আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো বঙাইগাঁও বেটবাৰীত যি আমাৰ প্ৰিমিয়াৰ লীগ হৈ আছে তো প্ৰিমিয়াৰ লীগৰ আজি বেটবাৰীৰ আমাৰ দ্বিতীয়খন খেল তো আমি তাতে গৈ আছোঁ আপোনালোকে মাত্ৰ চাই থাকক খেলখন সকলোখিনি বস্তু দেখাম তাৰ দোকানত আমি কিবাখিনি খাই ল'লোঁ আৰু এইফালে আৰু এতিয়া গৈ আছোঁ আমি প্ৰিমিয়াৰ লীগলৈ আহি পালোঁ আমি ASPL গ্ৰাউণ্ড বেটবাৰী এইফালে দি আছে গ্ৰাউণ্ডত বাকীবিলাক তাৰমানে সোমাইছে এইফালে চাওক গাড়ী এইফালে আমাৰ দাদাহঁত আছে খেল আৰম্ভ হৈ গ'ল এইফালে আমাৰ 11 ষ্টাৰ এইফালে চিৰাংদুৱাৰ ইহঁতে পুৰা খেল চাব আছে না ভাইটি হা ভাল লাগিছে না এটি ফটো মাৰিব বোলে আজি চাওক ইমান বিগ কেমেৰা লৈ আহিছে দেই হাফ টাইম হ'ল আৰু কিন্তু তথাপিও চাওক সকলো চাওক জক্স এতিয়াও হৈ আছে জক্স চাওক বেলেগ কিমান মানুহ আমাৰ 11 ষ্টাৰে এটা খাই গ'ল প্ৰথম খেলখনতে আমাৰ এই মঞ্চৰ পৰা আমাৰ ক্ৰিকেটাৰ গীত গাইছিল মানে আমাৰ মঞ্চখন চাওক ইয়াৰ পৰাও খুব ভাল লাগে হাফ টাইম হৈ গ'ল এটা হাফ টাইম আমাৰ এইফালে প্ৰেক্টিচ কৰি আছে 11 ষ্টাৰ আৰু সেইফালে চিৰাংদুৱাৰ ইয়াতে তাৰমানে আমাৰ টাইমৰ ডান্সখিনি হৈ আছে দিগন্ত আজি যিহেতু আমাৰ বেটবাৰীৰ দ্বিতীয়খন খেল তাৰমানে অসম প্ৰিমিয়াৰ লীগ অলপমান কিবা ক'ব হয় আজি আমাৰ দ্বিতীয়খন খেল চলি আছে 11 ষ্টাৰ আৰু ইউনাইটেড চিৰাংদুৱাৰৰ মাজত আপোনালোক আহক সকলোৱে আহক আমি অহা 12 তাৰিখত আৰু আন এখন খেল আমি উপভোগ একেলগত কৰিম সেইদিনাখনত অংশগ্ৰহণ কৰিব 11 ষ্টাৰ ফুটবল দল আৰু খাৰামদাও ফুটবল দলে গতিকে উক্ত দিনাখনত মানে 12 তাৰিখেও আমি ঠিক 2 বজাৰ লগে লগে আমাৰ খেল অনুষ্ঠিত হ'ব যিহেতু ক্ৰীড়া অবিহনে আমি জীয়াই থকাটো অসম্ভৱ হয় গতিকে আমি আহক সকলোৱে আগবাঢ়ি আহোঁ আৰু আমাৰ ক্ৰীড়া ক্ষেত্ৰখন সকলোৱে আগবাঢ়ি যোৱাত আমি কিছু সহযোগিতা আগবঢ়াওঁ তাকে ৰাইজৰ সহযোগিতা বিচাৰিছোঁ ধন্যবাদ পুৰা খেল চলি আছে চাওক দৰ্শকৰ জচ পুৰা দি আছে দংহত আহিছে খেল চাব লাগে খেল ভাল পাইছে না হা ভাল পাইছে বঢ়িয়া আছে আমলো কেনেকুৱা লাগিছে খেলখন ভালে যথেষ্ট উত্তেজনাপূৰ্ণ কিন্তু মানে কি কৈ আছিলে চিৰাংদুৱাৰে এটা দিলে তো অলপমান বেয়া লাগিছে কিন্তু মানে ভালে আৰু খেলখন চলি আছে চাই আছোঁ আৰু জিৰণি আৰু লাল চাহ চাওক কৰণ্ডা আছে মোৰ লগত চাহ খাই কেনেকুৱা লাগিছে কৰণ্ডা আজি খেলখন চাই বহুত ভাল লাগিছে এতিয়া দূৰ হ'ল খেলখন চাই আৰু ভাল লাগিব বহুত মজা লাগিব খেলখন চাই তাকেতো হোম টিম যিহেতু আমাৰ আমি খেলখন তাৰমানে বিৰাট বহুত জচ হৈ আছে তাৰমানে এইফালে ড্ৰ হৈছে ড্ৰ 1-1 হৈ আছে জচ খেলে শেষ আজিও তাৰমানে আমাৰ হোম টিম 11 ষ্টাৰ হাৰি গ'ল এতিয়া মোৰ লগত আছে চিৰাংদুৱাৰৰ আমাৰ ক্ৰচাৰ দাদা আছে অলপমান ক'ব দাদা খেলখনৰ বিষয়ে ভাল লাগিছে আজি AMS 11 ষ্টাৰৰ লগত আৰু বেছি ভাল লাগিছে এইটো কাৰণে পাব্লিকে বহুত মানে আহি কিনি মানে গেমটো মানে আৰু বেছি মজা কৰিছে আৰু গেমটো খেলি ভাল লাগিছে গ্ৰাউণ্ডত ভাল কণ্ডিশ্যনত আছিলে আৰু আমি 2-1 জিকিলোঁ আজি আমি ভালে খেলি আছিলোঁ কিছুমান সৰু সৰু মিষ্টেক আছে যিটো আমি কাম কৰিব লাগিব আৰু আহি ইয়াতে খেলি ভাল লাগিছে থেংক ইউ দাদা হোম টিম আজি হাৰিল তথাপিও বেয়া লগা নাই কিয়নো খেলখন যিহেতু ৰাইজক এণ্টাৰটেইনমেণ্ট কৰিছে অলপ ভাল লাগিছে সেইকাৰণে তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ তো ধন্যবাদ সকলোকে 12 তাৰিখে